নতুন প্ৰজন্মৰ সাংবাদিক আৰু ভাতৃপ্ৰতিম মৃগাংক মোহন দত্তই এটা নতুন পদক্ষেপ লৈছে। MMD FOCUS নামৰ তেওঁ এটা ৱেব পৰ্টেলৰ জৰিয়তে পুনৰবাৰ ডিজিটেল মাধ্যমৰ জৰিয়তে সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকৰ মাজলৈ যাবলৈ চেষ্টা কৰিছে। মোৰ তৰফৰ পৰা মৃগাংকলৈ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিম এই যি নতুন পদক্ষেপ লৈছে ইয়াৰ জৰিয়তে আমি সমাজৰ প্ৰতিটো দিশ তেওঁ অতি সুন্দৰভাৱে আগুৱাই লৈ যাব বা সমাজৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিব। মৃগাংক ব্যক্তিগতভাৱে মই তেখেতক চিনি পাওঁ। মৃগাংক যথেষ্ট এজন প্ৰতিভাশালী যুৱক আৰু সাংবাদিকতাৰ লগত দীঘলীয়া সময় ধৰি জড়িত হৈ আছে। গতিকে আশা কৰিম এই নতুন যি MMD FOCUSৰ জৰিয়তে মৃগাংকই আমাৰ সমাজৰ যিবিলাক সমস্যা আছে বা ঘটি থকা যিবিলাক ঘটনা আছে সুন্দৰকৈ উপস্থাপন কৰক আৰু তেওঁ আগুৱাই যাওক, তাৰে মই পুনৰবাৰ কামনা কৰি আপোনালোকৰ জৰিয়তে পুনৰবাৰ MMD FOCUSৰ প্ৰতিগৰাকী দৰ্শকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয়, সদায় অসমীয়াৰ স্বাৰ্থত। MMD FOCUS. All